ঘৰ আৰু এতিয়া গা চা ধুলো ফ্ৰেছ হলো হৈ কিনে অলপ পিছত বিয়া ঘৰলৈ যাম ভাত পানী খাই আৰু এইফালে গোটেই দেউতাই খেতি দেখিছেনে পুৰা লাই খেতি বহুত ধুনীয়াছে হৈছে এইফালে বেঙেনা বগা বেঙেনা এইফালে আছে মধুৰিআম পুৰা ধুনীয়া আছে এইফালে দেউতাৰ খেতি সৰু সুৰা তো অলপমান বহু ৰ'দতে গা চা ধুই উঠিলোঁ যেতিয়া আৰু অলপ পিছত গৈ আছোঁ বিয়া ঘৰলৈ চাই থাকোঁ গোটেইটো আৰু এতিয়া ওলাইছোঁ যাবলৈ অলপ বজাৰৰ পৰা আহোঁ আৰু অলপ বিয়া ঘৰৰ পৰা ফুৰি আহোঁগৈ মা মই আৰু ভণ্টি যাওঁ ধুনীয়া আছে গুড মৰ্ণিং আৰু যোৱাকালি আহি ভিডিঅ' বনোৱা নহ'ল আৰু ৰাতিপুৱা চাহকাপ লৈ লৈছোঁ আধা খোৱা হ'লেই পিছে আৰু এতিয়া যাওঁ বিয়া ঘৰলৈ ৰাতিপুৱা ফোন আহি গ'ল তাতে গোটেইখিনি খানাও আছে এতিয়া যাওঁ ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিব এতিয়া ফোন ৰাতিপুৱা আহিয়ে গ'ল যাবলৈ মামী আছে এইফালে মা মামী চব বহি আছো বিয়াৰ বুটৰ চব আৰু পুৰিটো অহা নাই আইটি খোৱাত বিজি এতিয়া ৰেডি হৈ গ'লোঁ যাবলৈ তালৈ যাওঁ ভাতটো খাই তাৰপিছত জোৰণলৈ ওলাইছোঁ এইফালে ভণ্টি ৰেডি মা ৰেডি চব ৰেডি এতিয়া যাওঁ আমি এতিয়া বাছত ৰেডি বিয়া ঘৰলৈ যাবলৈ এইফালে ভণ্টি তাৰপিছত পিছফালে মা চব বহি আছে এতিয়া যাওঁ ৰেডি হৈ গ'লোঁ বাছত বহিলোঁ এতিয়া ৰেডি